হয় পঞ্চায়ত নিৰ্বাচনৰ যেহেতু 11 তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন এই কাৰণে বিশেষভাৱে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আমাৰ কাৰ্যালয়ত আহিছে, আমাক সাক্ষাৎ কৰিছে, আমাৰ দলৰ নেতৃবৃন্দকো সাক্ষাৎ কৰিছে আৰু সকলো এটা মনত আশা লৈ আহিছে যে প্ৰাৰ্থিত্বটো লাভ কৰি ৰাইজৰ যাতে সেৱা কৰিব পাৰে তাৰ এটা সুযোগ দিব লাগে দলে আৰু আমিও তেখেতসকলক যিমান পাৰোঁ সিমান আমি তেখেতসকলক যি তেওঁলোকৰ আবেদন বা তেওঁলোকৰ মনৰ যি কথা সেইখিনি শুনাৰ যত্ন কৰিছোঁ আৰু নিশ্চিতভাৱে আমাৰ দলটো এটা কথা স্পষ্ট যে প্ৰাৰ্থিত্ব অনেক বা প্ৰত্যাশী অনেক আৰু প্ৰত্যাশা এক অৰ্থাৎ প্ৰাৰ্থিত্ব বহুত হ'লেও সকলোৰে প্ৰত্যাশা বা আশা এটাই, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি NDA জিকিব লাগে, জয়লাভ কৰিব লাগে। গতিকে পৰিষদৰ প্ৰাৰ্থিত্ব চয়নৰ কাৰণে কাইলৈ নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ। ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব। গতিকে লিংকো আমি দিম, ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব। যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাইলৈ অসমত নাথাকে, তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব। গতিকে তেনেধৰণে কাইলৈ আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো কাইলৈ আমি আগবঢ়াম। ক'ৰবাত 2-এখন জিলা বাদ পৰিব পাৰে, কিন্তু তাৰ কাৰণে আমি অকণমান আৰু সময় হয়তো এটা দিন দিব লাগিব, সেইটো কাৰণেও আমি প্ৰস্তুত আছোঁ। কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম, হয়তো 9 তাৰিখে নহ'লে 8 তাৰিখ, কাইলৈতো নহ'ব, 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে।